ওড়িশাত গ্ৰাহক সেৱাৰ কেন্দ্ৰত অসুবিধাৰ সন্মুখীন গ্ৰাহক বৰ্তমান সময়ত দেশৰ সকলোবোৰ আগশাৰী বেংকে গ্ৰাহক সেৱা কেন্দ্ৰৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে কিন্তু এই গ্ৰাহক সেৱা কেন্দ্ৰসমূহত গ্ৰাহকসকলৰ সন্মুখীন হৈছে বিভিন্ন সমস্যাৰ বাক্সাৰ একাংশ নিৰক্ষ লোকে গ্ৰাহক সেৱাৰ কেন্দ্ৰসমূহত একাউণ্ট খুলি নিজৰ খাচতীয়া ধন উলিয়াব নোৱাৰি বিমুখ লগতে ঘৰমুৰা হৈছে পিছে গ্ৰামাঞ্চলৰ এইসকল গ্ৰাহকৰ বাবে বায়োমেট্ৰিক পদ্ধতি অবিহনে অন্য উপায়ে টকা উলিয়াব পৰা ব্যৱস্থা নকৰিলে নিজৰ খাচতীয়া ধন কেনেদৰে উলিয়াব পাৰিব সেয়া এতিয়া অনিশ্চয়তা লগতে একাউণ্ট ষ্টপ KYC হোল আদিৰ বিভিন্ন সমস্যা থকাৰ একাউণ্টবোৰ যাতে নিজৰ বেংকৰ শাখাই অতি সোনকালে খুলি দিয়াৰ ব্যৱস্থা কৰি দিয়ে গতিকে চৰকাৰ তথা বেংকৰ কৰ্মচাৰীসকলে গ্ৰাহকসকলৰ সুবিধাৰ বাবে অতি সোনকালে গৃহীতৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু সময়মতে আঙুলিকেইটাও নিমিলে তাৰে চৰকাৰে কি ব্যৱস্থা লয় আপোনালোকে মই অনুৰোধ তামোলপুৰৰ পৰা ধীৰজ উপাধ্যায়